ৰাইজ চব বৰ্তমান এতিয়া ৰাতিৰ সময় আমাৰ দিখৌৰ পানী এতিয়াও কমিবলৈ লোৱা নাই, যথেষ্টখিনি বাঢ়ি আছে। এখন হৈছে আমাৰ দিখৌ ব্ৰিজ, তো আগতকৈ বাঢ়িছেহে, কমা নাই, বৰ্তমানলৈকে কমা নাই। তাৰ কিছু দৃশ্য আপোনালোকলৈ আগবাঢ়িছোঁ। যথেষ্ট গতিত আগবাঢ়ি আছে। তো আমাৰ প্ৰশাসনক এটাই বিশেষ অনুৰোধ যে আপোনালোকে যিমানখিনি পাৰে, কৰি আছে, নাই কৰা বুলি নকওঁ, আৰু যিমানখিনি পাৰে চেষ্টা কৰক যাতে আমাৰ মানুহখিনি বিপদত নপৰে। আমাৰ মানুহখিনি বিপদত পৰিব নালাগে। তো কাষতে এইপিনে মথাদাংখন আছে, ঢুলীয়াপাৰ আছে, ৰূপহীমুখ আছে, ডিচিয়াল আছে। তো নৈৰ কাষতে এইখন গাঁও হয়। আৰু এইপিনে যদি পাৰ হৈ যায় আমাৰ থানামুখ আছে, মৌনৈ কিনাৰ আছে, এইপিনে আগলৈ গ'লে গেমনৰ ছাইডটো আছে। বহুত মানুহ ইয়াত বাসিন্দাৰী হয়, বহুত মানুহ আছে গাঁৱত, যাতে তেওঁলোক বিপদত নপৰে। বিনম্ৰ অনুৰোধ, আপোনালোকে যিমানখিনি পাৰে চেষ্টা কৰি আছে আৰু চেষ্টা কৰিব বুলি আশা কৰোঁ।